বাৰ্ষিক নিৰ্ধাৰণৰ বিষয়ে একক দলক হতক এই অনুষ্ঠান পিছত আৰম্ভ আৰু বতৰ একদম খাতৰা বয়াৰ তথাপিতো বয়াৰ মাজতো সুবাসনা দত্তক চাবা ৰখিছো গোটেই কথা চলি আছে আমি গোটেই মাখানে ভিডিঅ'টো এনেকে এনজয় কৰি থাকক এই চব ঘুগনিখন ব্যস্ত আমাৰ কলিবাৰীত থান এখন আজি সুবাসনা দত্ত আছে গায়িকা কলিবাৰীত থানত বতৰটো বহুত বঢ়িয়া আমি তাক চাবৰ কাৰণে ৰখি আছো বৰ্তমান ঘুগনি খাইছো ঠাণ্ডা দিনত আৰু কি কৰিব তো ভিডিঅ'টো চাই থাকক দে চাওক পুৰণ 18 মানত 270 আৰু পাপৰ কেইটা পাপৰ 6টা পাপৰ কেইটা হবে পাপৰ 5 টাকা 6-5 ঘণ্টাতে 30 টাকা 70 আমাৰ মানে এইখিনি 300 টাকা হ'ল আমাৰ হয় না ও ঘুগনি কিমানটা খালো আমি তিনটা ঘুগনি নহয় না টোটাল কিমান হ'ল 18টা ঘুগনি 300 টাকা বিল ঘুগনি 300 টাকা বিল ঘুগনিত আৰু পাপৰ আছে লগতে ঘুগনি চুগনি খাই উঠি এটা পাণ খাই লওঁ পাণ খোৱাৰ মজাটোৱে বেলেগ পাণ চবাই চাব লাগিব না ফাংচনটো দেই আৰু কি শিৱ পূজা এইবাৰ ফালি দিছিলে এইবাৰ শৰাই চৰাই সুন্দৰ চব চাইডে শৰাই চৰাই আৰু ইমান ধুনীয়া সুন্দৰ এটা পৰিৱেশ মজাৰে গাইছে আমি বিচাৰক মণ্ডলীক আমাৰ ডিছপ্লেত দেখাই থকা নম্বৰকেইটা সুন্দৰকৈ বিচাৰ কৰাৰ বাবে আমি অনুৰোধ জনাইছো অকণমান ধৈৰ্য ধৰক আমাৰ বিশ্বকে জনাইছে আমাৰ অযুত ঘৰৰ সংখ্যা 1 আৰু ফাইনেলি সুভাষণ দত্ত আহি পাইছে বোলক চাই আহো গান গাইছে বোলক সমাপ্ত কৰিছোঁ যে ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিম আজিলৈ ধন্যবাদ জয় অসম বাই বাই টাটা গুড নাইট